हेलो गाइस फाइनली আপোনালোকক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। এতিয়া মই ফাইনেলি দেখিব পাইছে আমাৰ নিচে কাষতে থকা একদম সুইচ গেট এখন। আমি আজি একদম মানে পুৰা ওপৰত আছোহি এতিয়া। এফালে দেখিব পাইছে নাজাৰা, এফালে এইটো মানে একদম উপৰি ভাগটো আৰু এতিয়া তলৰ ভাগটোলৈ গৈ আছো। এফালে দেখিব পাইছে কি চিষ্টেমত মানে আমি যাব লগা হয়। বৰ্তমান মই নামি আছো। এই চিষ্টেমত এতিয়া নামিব লাগিব গাইজ। দেখিব পাইছে ই নামি গ'ল। এতিয়া নেক্সট মই নামি আছো আৰু এতিয়া আৰু ফাইনেল এফালে দেখিব পাইছে যিহেতু ওপৰলৈ গৈছিলো, ওপৰৰ পৰা নামিলো এতিয়া। আৰু ই দেখা নাই কেনেকুৱা এটা ৰিক্সি জেগাত গৈছে। আৰু এইপিনে দেখিব পাইছে পানী গৈ আছে পুৰা। আবেলি টাইমত অহা এনেকুৱা মজাটোৱে বেলেগ আৰু এতিয়া বৰ্তমান আমি ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু এতিয়া খুৱাবলৈ কাৰণে তাৰ পিনে গৈছে। এতিয়া ফাইনেলি এতিয়া এডোখৰ পৰা যাম আৰু আমাৰ লোকেল গাঁৱৰ ৰাস্তাবিলাক অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আনফালে দেখিব পাইছে এইটো খাটি গাঁৱলীয়া ৰাস্তা। এইফালে একদম নলা একদম খাটি গাঁৱলীয়া আৰু মানে গাইছ। এইফালে দেখিব পাইছে একদম সোণালী ধাননি কি ধুনীয়াকৈ পকি আছে। এইফালে দেখিব পাইছে আপোনালোকে আৰু একদম এইটো খাটি গাঁৱলীয়া ৰাস্তা। এইফালেতো ধান কাটিলেই আৰু এতিয়া আমি ধুনীয়াকৈ লাহে লাহে গৈ আছোঁ। দেখিব পাইছে এইফালে একদম বেলি পৰো পৰো আৰু